মোৰ সমষ্টি আৰু সমষ্টি ভিত্তিক যিটো এটা ফাইনেল খেল মই চেয়াৰমেন হিচাপে মই আছোঁ আজি ভাল লাগিছে BCDC লেভেলত যিটো খেল হৈছিলে তাত যথেষ্ট মানুহৰ যিটো অংশগ্ৰহণ ৰাইজৰ দেখিবলৈ পাইছোঁ আৰু LSC লেভেলতো আৰম্ভণিৰ পৰা যিটো দেখিছোঁ আৰু আজি যিসকলে চেম্পিয়ন হ'ব তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত খেলিব আমাৰ বাক্সাত দুটাই মানে সমষ্টি আছে বৰমা আৰু চেপাগুৰি মাজত এটা প্ৰতিযোগিতা হ'ব আৰু ষ্টেট লেভেলত হ'ব খেল মহাৰণৰ উদ্দেশ্য এটা নতুন জাগৰণত মানুহক যাতে জড়িত কৰিব পাৰে যে আইডল মাইণ্ডটো সদায় মানে অলপ নেগেটিভ চিন্তা ডেভেলপ কৰে আৰু আজি সুস্বাস্থ্যৰ গৰাকী হ'বৰ কাৰণে যে এক্সাৰচাইজৰ প্ৰয়োজন হয় খেলবিলাক আমাৰ ট্ৰেডিশ্যনেল আছিলে ফুটবল ভলীবল আমি আগৰ পৰাই খেলি আহিছোঁ কিন্তু কিবা কাৰণত আমি বাদ দিছোঁ কিন্তু যিহেতু গোটেই বিশ্বত খেলটো যেনেকৈ গুৰুত্ব দিয়া হৈছে সুস্বাস্থ্যৰ গৰাকী হ'বৰ কাৰণে হওক বা কেৰিয়াৰ গঠনৰ কাৰণে সেইকাৰণে খেল মহাৰণৰ এটা উদ্যোগটো অসম চৰকাৰৰ এটা উল্লেখযোগ্য মানে ইনিচিয়েটিভ এটা প্ৰচেষ্টা তাৰ দ্বাৰা আমাৰ হিডেন টেলেণ্ট যিটো গাঁওবিলাকত আছে এথলেটিক্সত ভলীবল বা ফুটবল এইবিলাক তেওঁলোকক উলিয়াই আনি পেলাই আমি ৰাজ্যিক ভিত্তিতো আনিব পাৰি নেকি বা ৰাষ্ট্ৰীয় পৰ্যায়তো লৈ যাব পাৰি নেকি তাৰ কাৰণে চেষ্টা সঁচাকৈ এইটো জনগণৰ ৰাইজক যেনেকৈ জড়িত কৰাৰ এক পদক্ষেপ লোৱা হ'ল সেইটো এটা অসম চৰকাৰৰ বাবে খুব উল্লেখনীয় খুব গুৰুত্বপূৰ্ণ এটা পদক্ষেপ আৰু এইটো সফল হ'বলৈ গৈ আছে কাৰণে চাপাগুৰিবাসী ৰাইজক যিসকল মানে স্পৰ্টছ অথৰিটি যিবিলাক বিভাগীয় অফিচাৰবিলাক আছে আৰু জিলা প্ৰশাসন তেওঁলোকে ভালকৈ মানে আয়োজন কৰিলে যে আজিৰ পৰা যিবিলাক টেকনিকেল অফিচাৰ আছিলে চব বিদায় হ'ব আৰু জিলা পৰ্যায়ৰ ফাইনেল খেলৰ কাৰণে টেকনিকেল অফিচাৰবিলাকক আকৌ মানে ৰিক্ৰুইটমেণ্ট বা লোৱা হ'ব তো শুভেচ্ছা চবলৈ থাকিল আৰু যিসকলে অংশগ্ৰহণ কৰিছে জয়ী হ'ব পৰা নাই তেওঁলোকৰ জীৱনলৈ যাতে ভাল দিন আহে তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ লোকসভা নিৰ্বাচনত গোটেই ভাৰতবৰ্ষতে NDAৰ বিকল্প নাই এইটোতো প্ৰমাণ হৈছে আমাৰ মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড় বা তেলেংগানা যিটো কংগ্ৰেছ জিকি গ'ল সৰু ৰাজ্য এইটো গুৰুত্ব নাই ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু য'ত মানে ছত্তীশগড় আৰু ৰাজস্থানত বিৰোধী দলে জিকিব বুলি যি ধৰণে এটা আশা কৰিছিল বা আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকেও এটা এক্সিট পল দিছিলে যে তেওঁলোকে জিকাৰ পক্ষে গৈছে কিন্তু আণ্ডাৰ কাৰেণ্ট যিটো ৱেব BJPৰ সপক্ষে যে আণ্ডাৰ কাৰেণ্ট ৱেব আছে ধৰিব পৰা নাছিল তাৰপিছত প্ৰমাণ হৈছে যে ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজনীতিত এতিয়া NDAৰ বিকল্প নাই নৰেন্দ্ৰ মোদীৰ বিকল্প নাই অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নাই NDA মিত্ৰজোঁটৰ কোনো বিকল্প নাই কোকৰাঝাৰ আৰু দৰং ওদালগুৰি দুটা BTRৰ পৰে ইয়াতে আমি বিপুল বলত জয়ী কৰি মিত্ৰজোঁটৰ মানে কেণ্ডিডেটক যোনে নহওক আৰু দুটা ছিটো আমাৰ হ'ব আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে আমি আমাৰ এই BTR অঞ্চলৰ পৰাও আমি সহযোগিতা আগবঢ়াব পাৰিম মই নাভাবোঁ BPF দলে নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলৰ সকলো কৌশল নীতি সিদ্ধান্ত সলনি হৈ যাবও পাৰে কোনো ঠিক নাই তেওঁলোকে সংবাদ মাধ্যমেও জানে আজি ৰাজনৈতিক দলবিলাকেও জানে যে BPF কোনো কাৰণত নিজিকে কাৰণ জনগণৰ ৰাইজ বহুত সচেতন হৈছে কোনটো লজিকত মানে আজি BPFক ভোট দিব MP মানে আমাৰ নাই BTC তেওঁলোকৰ চৰকাৰ নাই দিছপুৰত তেওঁলোকৰ চৰকাৰ নাই দিল্লীত তেওঁলোকৰ MP নাই কি লজিকত ৰাইজে মানে আমাৰ UPPL মিত্ৰজোঁট নেতৃত্বত UPPL চৰকাৰ চলি আছে পৰিষদীয় চৰকাৰ এইটো আকৌ মানে 2 বছৰ অধিক সময় আছে এনে ক্ষেত্ৰত ৰাইজে ইমান ভুল সিদ্ধান্ত নলয় তেওঁলোকে শোচনীয় পৰাজয় হ'ব আৰু কিন্তু তেওঁলোকে যদি নিজৰ ভৱিষ্যতটো চাই পেলাই যদি
নিজৰ কৌশল বা ষ্ট্ৰেটেজিটো সলনি কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে নিজৰ ছাত্ৰক ত্যাগ কৰি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে NDA সমৰ্থন দিয়ক এইটোৱে সঁহাৰি জনাই